নমস্কাৰ। আজি আন এটা অনুভৱ লৈ পুনৰ আপোনালোকৰ মাজত আশা কৰোঁ কবিতাৰ গাঁথনি বুজি এই উৰাণত আপোনালোকেও সহযোগ কৰিব। কবিতাৰ শিৰোনাম সেউজীয়াই কি কয়। সেউজীয়াই কি কয়। চহৰৰ ওখ ওখ ঘৰবোৰৰ মাজত যেন আপোন গাঁওখন হেৰুৱাই পেলাইছোঁ। অহৰহ যান বাহনৰ শব্দবোৰে যেন মৰমীয়াল অন্তৰবোৰ কটোহা বাঁহৰ দৰে হতঙা কৰি তুলিছে। মাথো হিয়া হাত পেলোৱা অট্টালিকাবোৰ ভেদি অহা বৰষুণ জাক, সেই বৰষুণ জাকহে যেন চিনাকি। তাতো গা শিয়ৰি যোৱা বতাহজাকে আহি কিনো ফুচফুচাই কয়। সিহঁতবোৰেও নিমিষতে দিশ সলায়। প্ৰকৃতিৰ পৰাধীনতা নেওচি আঁতৰি যায়। আকৌ এবাৰ দুচকীয়াখনত বন্ধুৰ সতে ওলাইছোঁ তাৰেই সন্ধানত। এৰি অহা পথাৰখনেও বৰকৈ মাতিছে। সিদিনা গুটিৰ পৰা গজালিলে পোখা মেলিছিলহে। এদিন সকলোৰে টনা আজোৰাত সিও নিজস্বতা বিচাৰিছিল। লাহে লাহে বৃহৎ পথাৰখনত শুৱনি সেউজ হৈ উমলিছিল। সিহঁতবোৰ এতিয়া স্বাধীন হ'ল। নিজ শোণিতেৰে দুজনক সবল কৰিব পৰা হ'ল। সিহঁতবোৰ এতিয়া সুখৰ সমাহাৰত। কিন্তু কিৰিলি মৰা হাঁহিবোৰ দূৰ দূৰণিলৈ নাই। আৰু আমিবোৰ দেখোন সৰু বৰ সুখবোৰতে চুবুৰি বিয়পি নাগাৰা বজাই তোলোঁ। দুদিন পিছত সিটো আহিবৰ হ'ল। সিহঁতবোৰ শস্যৰে ভৰি আৰু মুহিয়ান হ'ব। পুৱতিৰ কোমল কিৰণত জিলিকি সোণোৱালী হৈ হাঁহিব। কিন্তু সেয়াও খন্তেকীয়া। হঠাৎচোন গোটেই পথাৰখন মুকলি হৈ পৰিল। সিহঁতবোৰক হানি খুচি কাটি ম্লান কৰি পেলালে। তথাপিও সিহঁতৰ কান্দোনৰ ৰোল অকণো যে নাই। কিয়? কষ্টটো সিহঁতবোৰৰো হয়। সিহঁতে দুখতো নাকান্দে আৰু সুখতো নাহাঁহে। দুদিন পিছত সেই মূঢ়াতেই নতুন পাতনিহে মেলে। ধন্যবাদ।